हेलो एवरीवन की खबर आपनालोकर आशा करूँ सकलो भाले कुशले आछे। আজি এটা লং ভিডিঅ' ৰেচিপি লৈ আহিছো आपनालोकर ওচৰলৈ। আজি খুৰমা বনাম হেবাবে মই গিলাস এটাত লৈছো 1 গিলাস ময়দা আৰু আধা গিলাস লৈছো মই আটা গুৰি আৰু ইয়াতে দিছো বেকিং সোডা 1 চামুচ। এতিয়া আটাইখিনি ভালদৰে মই মিক্স কৰি লৈছো। মিক্স কৰা হৈ গলে তাতে মই দি দিম এতিয়া ৰিফাইন অইল। ৰিফাইন অইলৰ হলনি আপোনালোকে ডালডা ঘি যে পায় হেতু দিব পাৰে, মই নাই দিয়া। এতিয়া এইখিনি আকৌ ভালদৰে মিক্স কৰি লৈছো। এয়া মিক্স কৰা হৈ গৈছে। এতিয়া মই পানী দি ভালদৰে মঠি লম। এয়া মঠি হৈ গৈছে। এতিয়া মই ঢাকি ৰাখিম 45 মিনিট মানৰ কাৰণে। তাৰ পিছত ঢাকন খুলি আকৌ বেলি লৈছো। বেলি ইয়াক ধুনিয়া সাইজত কাটি লৈছো। এয়া দেখিছে আপোনালোকে। এয়া কেৰাহী এখন গৰম হ'বলৈ দিছো, তেল ঢালি দিছো। তাৰ পিছত এইখিনি ধুনিয়াকৈ মই দি দিছো লাহে লাহে। আপোনালোকে এতিয়া খুব লৰাব লাগিব। লৰাই নাথাকিলে মানে এডখ হিজিব আৰু এডখ নিহিজিব, হেবাবে এয়া মই লৰাই আছো। এয়া আধা হিজা হৈ গৈছে আৰু এতিয়া এইখিনি এতিয়া হিজি গৈছে। মই কাঢ়ি লৈছো, ঠাণ্ডা হ'বলৈ দিম। যেতিয়ালৈকে ঠাণ্ডা নহয় তেতিয়ালৈকে ৰৈ দিছো। এফালে মই সুগাৰ সিৰাপখিনি বনাই লৈছো। 1 গিলাস দিছো মই ইয়াতে পানী আৰু 1.5 গিলাস দিছো মই ইয়াতে সুগাৰ। এতিয়া ভালদৰে লৰাই লৈছো আৰু ধুনিয়া গোন্ধ আহিবৰ কাৰণে ইলাচি দি দিছো। এতিয়া ইয়াতে আটাইখিনি দি দিছো, ভালদৰে লৰাই লৈছো কম জুইত। এতিয়া চাওকচোন হৈ গৈছে আৰু এতিয়া গেছটো অফ কৰি দিছো আৰু কাঁহী এখনত ধুনিয়াকৈ মেলি দিছো ঠাণ্ডা হ'বৰ কাৰণে। এতিয়া চাওকচোন ইমান ধুনিয়া মাত দিছে। লোকে এনেদৰে বনাব আৰু বয়াম এটাত ভৰাই ৰাখিব 3 মাহ 4 মাহ কাৰণে বেয়া নহয়। আজিলৈ আহিছো তেনেহলে, আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বাই বাই।